हेलो दोस्तों, आप लोगों को एक नए वीडियो में स्वागत है। आज मैं मैंने गई चुलिकेडाल काटिबले चुलिकेडाल बहुत बेसि होइसे तो आपलोके देखिसे गतिके आज स्कुटिखनके লৈ আহিছো আৰু অকমান মানে দূৰলৈ যাম সেই গতিকে এতিয়া বলক চুলিকেডাল কাটি আহোঁ। মানে এখনতে মোবাইলটো ধৰি এখনতে হাইৱেত স্কুটি চলাই আহিছোঁ আপোনালোকে, কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ দেই। এতিয়া স্কুটিখন ইয়াতে লাহেকৈ মানে ৰ'দতে চাহতে য'তে থৈছোঁ ইয়াতে পাৰ্ক কৰি পেলাই তলা চলা মাৰি পেলাই এতিয়া যাব লাগে চুলিকেইডাল কাটিবলৈ। থাক দেই তই। ইয়াতচোন মানুহ আহিয়ে আছে, মানে ধেৰ মানুহচোন, গোটেইখন মানুহেই মানুহ বা এতিয়া কমেও আধা ঘণ্টা ৰ'ব লাগিব দেই। এইবোৰ মানুহ দেখিছেনে? 2, 3, 4, 5, 6টা। সেয়া চাওক, যিহেতু আগবেলা অকণমান খোলা দিবলৈ পালেহে মানুহবোৰ গোটেইবোৰ পি পাপা দিছে পৰুৱা আগতে দেখিছেনে? এই দোকান চোকান এইবোৰ এনেই বন্ধ কৰি থৈছে বাৰু। তেহেঁতি যে এনেই ধেমালি বুলি ভাবিছে নেকি বাৰু? দেখিছেনে বাৰু? তথাপিও মানুহটো অলপমান আগতকৈ কম আৰু তথাপিও কিন্তু এনেকৈ হ'বলৈ হ'লে বহুত ডাঙৰ কথা হ'ব দেই। কৰোণাটো বাঢ়ি গৈ আছেতো, আমি আৰু এইবাৰ পৰীক্ষাই হোৱা নাই। আৰু ইয়াতে বহি থকা কিজানি মোৰ প্ৰায় 45 মিনিটমান হ'ল। মানুহে মানে চুলি কাটিছে, মাছাজ কৰিছে, দাড়ি কাটিছে, কি নকৰে মাথা গৰম হৈছে দেই। আৰু ইংলিছ জানো বুলি অকণমান ফিট চিট মাৰি পেলাই অকণমান ইংলিছতে কিবা এটা লিখি দিলোঁ। মানে চুলি কাটি যেতিয়া আহিছোঁ না, মাজত অকণমান সময় আছিলে, আফটাৰ এ মুভমেণ্ট সেইটো অকণমান ইংলিছত মাৰি দিছোঁ আৰু আহি গ'লোঁ চুলি তুলি কাটি। কেনেকুৱা লাগিছে বাৰু কওকচোন? মজানে? এতিয়া ফেনত আৰামছে বহি আছোঁ, বেলেগ গৰম উঠিছে, গা পা ধুই আহি আৰামত বহি আছোঁ। আৰু আজি ভিডিঅ'ত যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।